এয়া চুমা সাৱতি ধৰি দিছে হৃদয়ৰ স্থান ধুবুৰীৰ অবৈধ বেদখলকাৰীলৈ মৰম শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অখিল গগৈৰ শেহতীয়া কৰ্মকাণ্ড দেখি অস্বস্তিত বিৰোধী শিবিৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিবই ধুবুৰীত শেহতীয়াকৈ চলে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান ভালকৈ অসমীয়া কথা এষাৰ মুখত নুফুটা এইসকলৰ হৈ এতিয়া ওকালতিত নামিছে খিলঞ্জীয়াৰ অহংকাৰ বুলি জনাজাত শিৱসাগৰৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ অখিলৰ মতে এইসকল উচ্ছেদিতক চৰকাৰে দিব লাগে 500 বিঘাকৈ মাটি বহুজনৰ মতে এইসকল সন্দেহজনৰ লোকৰ প্ৰতি অখিল গগৈ এনে দৰত দেখি লাজে অপমানে জৰ্জৰিত শিৱসাগৰবাসী এইসকল লোকৰ হিয়াৰ আপোন হৈ পৰা অখিল গগৈ এতিয়া বিশ্বাসত লবনে মূলসুঁতিৰ অসমীয়াই একাংশই ছ'চিয়েল মিডিয়াত লিখিছে অখিল গগৈ এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰক ধুবুৰীত উল্লেখ্য যে অবৈধ দখলকাৰীৰ পক্ষ ল'বলৈ গৈ প্ৰথমেই আটক হৈছিল শিৱসাগৰৰ বিধায়কগৰাকী পিছত বিলাসীপাৰাত গ্ৰেপ্তাৰ হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ ইফালে অখিল এনে আচৰণৰ পৰিৱৰ্তে এইবাৰ গৌৰৱ গগৈ কৌশলী স্থিতি কংগ্ৰেছে যেন লাহে লাহে আঁতৰাব বিচাৰিছে কংগ্ৰেছ মিয়াৰ দলৰ দিশ ইফালে আন একাংশৰ সন্দেহ কাৰোবাৰ আঙলিৰ ঠাৰত নাচিছে অখিল গগৈ নহলেনো বিলাসী বাহনত উঠি উচ্ছেদিত স্থলীলৈ যোৱা অখিলে কেমেৰা দেখি সেইখন নাটক কৰে গৈনে আমি একো নকওঁ ৰাইজলৈ এৰিলো বিচাৰৰ ভাৰ নিউজ ডেস্ক ৰিপৰ্ট NZ নিউজ